আপুনি বা মই 1 কেজি যদি মাছ কিনি খাওঁ কিমান ল'ব পাৰোঁ? নিশ্চয় 200, 300, 400 অথবা 500 টকা। কিন্তু এনে এখন গাঁও য'ত মাছ ৰাইজে সুলভ মূল্যত অথবা বিনামূল্যে খাব পাৰিছে। কিন্তু কেনেকৈ? আহকচোন আমি জানো। এই যে পুখুৰীটো দেখিছে, এইটো হৈছে সতিনী পুখুৰী। এই সতিনী পুখুৰীতেই এই অঞ্চলটোৰ ৰাইজে মীন পালন কৰি আহিছে। এনেদৰে এই মাছ মৰাৰ সময়ত ৰাইজ একেলগে লগ হৈ আনন্দ অনুভৱ কৰে। সেয়া এই পুখুৰীৰ অংশ থকা ৰাইজেহে অনুভৱ কৰিব পাৰে। আমি ক'ব খুজিছোঁ জামুগুৰিহাটৰ সংয়ামাৰজচুক গাঁৱৰ গঞা ৰাইজৰ কথা। গাঁৱৰ দক্ষিণ সীমাত থকা এই প্ৰাচীন পুখুৰীটোতে ৰাইজে দীৰ্ঘদিন ধৰি কৰি আহিছে মীন পালন। কেইবাটাও দশকৰ পূৰ্বে এই সতিনী পুখুৰীত প্ৰাকৃতিকভাৱে থলুৱা মাছে ভিৰ কৰিছিলহি। ৰাইজে খৰালি পুখুৰী সিঁচি মাছ ভগাই খাইছিল। লাহে লাহে থলুৱা মাছৰ নাটনি ঘটিল। পুখুৰীত অংশ থকা গৃহস্থীয়ে আলোচনাৰ জৰিয়তে কিছু পৰিকল্পনাৰে আৰম্ভ কৰে মীন পালন। বছৰৰ শেষত সতিনী পুখুৰীৰ মাছ বিক্ৰী কৰিলেও সম্প্ৰীতিৰে ভগাই খোৱাৰ পৰম্পৰা কিন্তু এতিয়াও এৰা নাই। গাঁওখনৰ ওজাচুক, গায়ন চুবুৰী, গৰুমৰা চুবুৰীকেইটাৰ মুঠ 36 ঘৰ গৃহস্থীৰ অংশ আছে এই পুখুৰীত। মাছ বিক্ৰী কৰিলেও প্ৰতি ঘৰে বিনামূলীয়াকৈ ভগাই খোৱাৰ মাদকতা আজিও বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছে। আমাৰ যিখিনি দুখীয়া ৰাইজ ডাঙৰ মাছ কিনি খাব নোৱাৰে, সেই ৰাইজক সকলোকে 1 কেজি বছৰি মাছ ফ্ৰীকৈ দিয়াৰ ব্যৱস্থা কৰি আমি সমন্বয় অটুট ৰাখিছোঁ।